বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ বিহু বুলি আমাৰ ভিনদেউ আহিছে। সেই গতিকেলৈ আজি কালি থাকিলে ভিনদেউ যাবগৈ। আজি মই ভিনদেউক অলপ নৈ ফালৰ পৰা অলপ ফুৱাই আনো বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক। হেল্ল' বন্ধুসকল, আমি গৈ আছোঁ, আপোনালোকে চাই থাকক। নৈ পাৰত আপোনালোকৰ দৃশ্য দেখাই থাকিম। বহুত মনোমোহা দৃশ্য হয়, পূৰা গ্ৰীণ হ'ব। স্কুটি চলাই পিছফালৰ পৰা দেখাইছোঁ। ভিডিঅ' এতিয়ালৈকে চেহেৰা দেখা নাই, পিছত দেখাই আছোঁ বাৰু। স্কুটি চলাইছে। এয়া বন্ধুসকল, ৰমাই চাহ বাগিচা। ৰমাই চাহ বাগিচা। বন্ধুসকল, আমি দিহিং নৈলৈ যোৱা আমি ৰাস্তাটো পাই গ'লোঁ। আৰু বেছি টাইম নাই, আছে আৰু এয়া বন্ধুসকল, পাওঁ অৱস্থা হৈছে আৰু আমাৰ দিহিং নৈখন ঠাইত আছে। এয়া বন্ধুসকল, আমি পাই গ'লোঁ। এইফালে বলক, এইফালে বোলে হাবিখন আছে, ভাল লাগিব। বন্ধুসকল, এই আমি দিহিং নৈ কিনাৰে কিনাৰে ঘূৰি আছোঁ। এয়া কি মনোমোহা দৃশ্য চাওক বন্ধুসকল। এয়া বাৰিষা সময়, অলপ কমিছে আৰু ইমান পানী পৰা নাই, হ'বগৈ আৰু। ফাইনেলি আমি পাই গ'লোঁ আমাৰ দিহিং নৈ কিনাৰ এইফালে তেলপানী ৰিজাৰ্ভ। এয়া মানে ফৰেষ্ট হয়, হাবি। লগত মোৰ ভিনদেউ আহিছে এজন, আমাৰ ভিনদেউ। নমস্কাৰ। নমস্কাৰ। মই আজি ভিনদেউক ফুৰাবলৈ লৈ আহিছোঁ। এইজন আমাৰ একমাত্ৰ ভিনদেউ দেই, আমাৰ বহুত মৰমৰ ভিনদেউ হয়। আৰু এয়া আমাৰ ৰিজাৰ্ভখন। আৰু ভিনদেউৱে কৈছে অলপ শাক বিচাৰিম বুলি কৈছে, টিকনি বৰুৱা নেকি বুলি কয়। এতিয়া ভিনদেউৱে বিচাৰিম বুলি কৈছে। আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া আজি জংঘলৰ মাজত বনাইছোঁ ভিডিঅ'। এয়া বন্ধুসকল, আমাৰ দিহিং নৈখন। কৃষ্ণ প্ৰভু, বৰ ধুনীয়া লাগিছে আজি ফুৰিবলৈ আহি। এয়া চাওক, বৈ আছে লাহে 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 লাহে। মানে এইখন আপোনাৰ তেলপানী নৈ হয়। তেলপানী নৈ এখন আহি ইয়াত দিহিঙত আপোনাৰ সংযুক্ত হৈছেহি। মেইন নৈখন সেই আগত আছে, আপোনাক জুম কৰি দেখাই দিছোঁ আপোনালোকক। সেইখন মানে মেইন দিহিং, বুঢ়ী দিহিংখন। বন্ধুসকল, গৰমৰ কাৰণে আজি বেলেগ এটা লুকত আহিছোঁ। কেনেকুৱা লাগিছে টুপিটো আপোনালোকে কমেণ্ট কৰি জনাব। এইখন বন্ধুসকল, আমাৰ তেলপানী ৰিজাৰ্ভখনৰ ভিতৰে গৈ আছোঁ। আমাৰ এই এইখন আমাৰ ৰিজাৰ্ভখন। ভাল লাগিছে দেই। কি মজা লাগিছে মানে ক'ম আৰু একদম মানে বেলেগ এটা ফিলিং আহিছে। বহুত সুখ মানে বহুত বেলেগ এটা ফিলিং অনুভৱ হয়। জেগাত আহিলে কেতিয়াবা মনটো বেয়া লাগিলে ভাল লাগিছে। লাহে লাহে চলাওক কিন্তু বন্ধুসকল। এয়া হৈছে আমাৰ তেলপানী নৈখন। এইখন গৈ কিনে মই এতিয়া দেখাইছিলোঁ, দিহিং নৈ লাগিছেগৈ দিহিঙৰ সুঁতিত। এইখন হৈছে গেটখন, যিখন গেট মানে পানী নিয়ন্ত্ৰণ কৰিবলৈ এই গেটখন লগোৱা হৈছে। কাৰণ যদি পানী বেছি হয় গেটখন মানে খোলা নমা সেনেকুৱা ব্যৱস্থা আছে। এইখন আমাৰ চুইচ গেট বুলি কয়। আমাৰ পানী যদি পানী গৈ আছে বৈ কিনে
তলেদি আহি আছে পানী গৈ আছে এইখন গেটখন কলা গৰু গজালি আমি মাজত গান গাই মজা লাগে দেই বন্ধুসকল বন্ধুসকল এতিয়া মই হাবিলৈ সোমাই যাম টিকনি বোৱা বিচাৰিবলৈ ভিন্দো আহিছে জাষ্ট এণ্টাৰটেইনমেণ্ট আৰু যি পাওঁ এনে বিচাৰোঁ আৰু কেতিয়াবা অলপ হাবিয়ে জাবিয়ে নিজে বিচাৰি অলপ খাব লাগে শাক চব্জি সোমাই গৈছোঁ আপোনালোকে চাই থাকক এয়া নামি গৈছোঁ গৈ আছোঁ দেই কৃষ্ণ সাপ চাপ নোলাব দেই আমি কাকো অপকাৰ নকৰোঁ আমি একো নকৰোঁ একদম ধুনীয়াকৈ গৈ আছোঁ ভিন্দো ক'ত আছে আমাৰ ভিন্দো আজি হাবিৰ মাজত সোমাই গৈছে পাইছেগৈনে গছজোপা দেখিছোঁ মালটো পোৱা নাই অঁ হয় নেকি তাকে চাই আছোঁ টিকনি বোৱা গছ দেখিছোঁ আমি কিন্তু বস্তুটো পোৱা নাই ৰখালটো গুৰিতে পাম ৰখালটো মানে গুৰিতে পাব ন কিন্তু এইখন যিখন হাবি আছে আমি উলিয়াব নোৱাৰিম বন্ধুসকল মই ঢেকীয়া ছিঙি আছোঁ ভাল লাগিছে ছিঙি কিনে আজি জংঘলৰ মাজত ঢেকীয়া ছিঙিছোঁ মই অঁ ধুনীয়া ধুনীয়া ঢেকীয়া আছে এই ওখ ওখবিলাক ঢেকীয়া হয় নাই ভিন্দো সেইবিলাক নহয় ন অঁ এয়া ঢেকীয়া ছিঙি আছোঁ এইয়া ঢেকীয়া এইবিলাক ঢেকীয়া ছিঙি আছোঁ এনেকৈ চাই থাকক এইবিলাক ঢেকীয়া চিকেন দেই এইয়া ঢেকীয়া ছিঙি আছোঁ এইয়া অঁ কোৱা এইয়া দে টিকনি বোৱা ছিঙি লৈ আহিলে আমাৰ কাচি গাই কেইটকা লাগে এইকেইডালত 20 টকা লাগে চাওঁ আছে আৰু চাওঁ আকৌ বস্তু চাওঁ চেংমা টেংমা চব দি দিছ কি চেংমা নাখায় নেকি এইয়া টিকনি বোৱা আমি পাই গ'লোঁ বিচাৰি আহিছিলোঁ এইয়া টিকনি বোৱা পৰিলে কাঁহেত লাগে ন তলত এই গছটো এয়া বন্ধুসকল কোনোবা অফিচাৰ মন্ত্ৰী আহি আছে আমাৰ হেৰিয়লৈ আমাৰ তেলখন ৰিজাৰ্ভলৈ আহি আছে এয়া অফিচাৰ মন্ত্ৰী আহি আছে PW প্ৰায় নাজানো আৰু বহুত গাড়ী আহিছে আপোনালোকৰ এইবিলাক চাওক আমাৰ তেলপানী ৰিজাৰ্ভলৈ আহি আছে বন্ধুসকল আমি উভতি গৈ আছোঁ আৰু অলপ পিছত ভিডিঅ'টো সমাপ্ত কৰিম কেনেকুৱা লাগিলে বঢ়িয়া লাগিলে ন আমাৰ হাবিখন পুৱাই আহিলোঁ নৈখনো দেখালোঁ ভিডিঅ' কলেজলৈকে পলমকৈ হ'লোঁ ৰঙালী বিহু ইয়াৰ পৰা অলপ জনালোঁ ধন্যবাদ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ ভালে কুশলে থাকা হয় ৰঙালী বিহুটো যেন ভালদৰে পাৰ হয় নহয় জানো যিকেইটা বাকী থকা দিন আমি শেহতীয়াকৈ ভিন্দুৱে জনাইছে বাৰু লগটো কোনে আৰু আপোনালোকে বুজি পাইছে আৰু বন্ধুসকল আমি ফাইনেলি আমাৰ ৰাস্তা পাই গ'লোহি আমি ঘৰলৈ গৈ আছোঁ আৰু ভিডিঅ'টো সমাপ্ত কৰিম বন্ধুসকল ফাইনেলি ঘৰ আহি পাই গ'লোঁ ভাগৰ লাগিলে ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব ধন্যবাদ